Kumruk sudung lakoda ko mising jon Bisnu pegobe. Supak noluk ara sopa biheke. Do barodin ko ikabong. Do barodinor এই পাছৰ পৰ্যায়ৰ পৰা অকল কামুল গোটেই ভাৰতবৰ্ষতে অসমৰ বিভিন্ন ৰাজ্যত আৰু দলুল প্ৰিয়াংকুমূল দলুল 5টা যদি সদস্য ঘৰত মেম্বাৰ থাকে 5টা সদস্যই চকুৰ যিটো ৰোগ চকুৰ যিটো মহামাৰী আপোনাৰ উপায় যেনেকৈ লকডাউনৰ আগত লকডাউনটো কিয় দিয়া হৈছিল মূল লকডাউন সময়কুলত যেতিয়া কৰোনা মহামাৰীয়ে দেখা দিছিল গোটেই বিশ্বত ঠিক তেনেকৈ আকৌ এটা নতুন সেশন এটা আহিছে আপোনাৰ উপায় এটা নতুন এটা অতৰ্কবাণী দক্ষিণমূল চকুৰ ৰোগ আমি কাপিল এই বিষয়টোৰ ওপৰত ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে 10টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু 10টা গুৰুত্বপূৰ্ণ পৰামৰ্শ ভাৰতবাসীলৈ ঘোষণা কৰিছে তাৰে ভিতৰত মোৰ যদি আয়ব কাদানমূলক ভাৰত চৰকাৰে যিটো 10টা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে পৰামৰ্শকম যদি গলো আয়ব যদি ব্যৱহাৰ কিনমূল মোৰ যদি এই ব্যৱহাৰ দাম কিনমূল বিডিএছম কাংগেল নিশ্চয় তাত পৰিত্ৰাণ পাব আমনাং মছুদা তাৰে ভিতৰত যদি কামূল ngolu angnam besimulok suk loikhonbila ki hoise aknam besimun ngolu angolike ba alake irampa ami pinnidam nosudai pagdamna kintu ami pinnidam jodi ngol alake huda khate jodi nosumulo tetia ngoluke besiya tar kholoni jodi ngoluke agotia ba sabonke ba sarapke kankano ba shampoo ke jodi alake mopung sugela ajoko kampon gamusange ba kampon rumalke jodi ব্যৱহাৰ মূল নিশ্চয় তাত পৰিত্ৰাণ পাব 2 নম্বৰ পৰিত্ৰাণ পাবৰ কাৰণে 2 নম্বৰ কথাটো আমি কিন পায়া ngolu চকী টেবুল ডেন্স ইয়াবগা কিৰকি আপুগলুদম ngolu ঘনাই ঘনাই ব্যৱহাৰ কৰি থাকো যাতে ঘনাই ঘনাই যদি ngolu সুই থাকিব নালাগে হাতেৰে যদি ঘনাই ঘনাই যদি টেবুল চকী কিম যদি সুলে ngolu তাৰ পৰা এটা ইনফেক্ট হ'ব পাৰে নাম দা ভাৰত চৰকাৰে 10টা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে আৰু 3 নম্বৰ পৰামৰ্শত অকণ লুমুল ngolu কাম্পন গামুচা বা ৰুমালাম যদি ngolu এজন মানুহে যদি আমিক যদি ললা দুমূল আমিক পিন্নি যদি আইমা বিলমূল এজন মানুহে যদি এটা গামুচাদাম দুবাৰ যদি তিনিবাৰ ব্যৱহাৰ কৰি থাকিলে বা ব্যৱহাৰটোৰ দুমূল এদম যদি অইনু টানি দাসিন আইনা বা আইমান টানি দাসিন যদি এদম গামুচাংদম যদি ব্যৱহাৰ মূল বুকসিন ইনপেগে ফনালুদা তাৰ পৰা হাদাৰিব লাগে 4 নম্বৰ পৰামৰ্শ কোনানো লুমূল ngolu yumnam jitu গাৰো দুংগাদাম বেড কভাৰ কৰি দম ngolu হাখলনি কৰিব লাগে আদম নিপাক বম্প লাগে আৰু আদম যদি আইমান টানিতে যদি ব্যৱহাৰ মূল আইনা টানি দেপা অদক লদিল মূল তাতে হিনপেক হ'ব পাৰে আদছি এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ ভাৰত চৰকাৰ স্বাস্থ্য বিভাগে দিছে অকাংগলিছে বা ngolu কিনে টানিকে বা এটা ভুল কৰে চকুত যদি ngoluক আমিক যদি আখমূল 2-3 বাৰকে পানী ngolu 2-3 বাৰকে পানী সেটিয়াই থাকে মানে আমিক 2-3 বাৰক আছে মানে আগনাম বেছি মিলে সেটিয়াইতে লুদাক আমি গাৰাব যাতে হেতু কৰিব নালাগে যদি হেতু কৰিলে বেছি হিনপেগে ফনালুদাক ভাৰত চৰকাৰ স্বাস্থ্য বিভাগে অৰকসিন এটা পৰিত্ৰাণ পাবৰ কাৰণে যাতে হেতু কৰিব নালাগে মোৰ পৰিত্ৰাণ পাবৰ কাৰণে 2-3 বাৰকে আকমূল আছম সেটিয়াই থাকেম যাতে ৰুমালেৰে কাম্পৰ ৰুমালকে আসত থুকি মিলে আইপনা ভাৰত চৰকাৰে ঘোষণা কৰিছে এলকেজিৰ পৰা পঞ্চম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী কাৰণ এটা প্ৰতিটো দলৰ গগল কাৰণ চকৈ কাদাগম আৰু নিউজ পেপাৰৰ পাডুঙলো বা ছ'চিয়েল মিডিয়াত পাইছো এলকেজিৰ পৰা আৰম্ভ কৰি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বেছি হিনপেগ হৈছে কাৰণ বুলক কিহৰ কাৰণে হিনপেগ হৈছে দম স্বাস্থ্য বিভাগক টানিয়া কিনে পঙল কিন্না মায়া কিন্তু বুলে এটা অতৰ্কবাণী দিছে যাতে স্কুল ক্লুচাম এলকেজি আৰু পঞ্চম শ্ৰেণীৰ যিসকল এলপি স্কুল আছে বুলুম বন্ধ কৰিব লাগে যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকল বা সন্তানকলৈ ভাল নহয় তেতিয়ালৈকে স্কুলত পঠিয়াব নালাগে বা স্কুল বন্ধ কৰিব লাগে আমরা ঘোষণা কৰিছে হয় এইটো ওচৰা-ওচৰি বেমাৰ আমরা উপায় আমিকদম যদি চৰকাৰে আমিকদে যদি আইয়প যদি আমিকদে যদি গণমূল বা লমূল বুম যদি নাইয়প কাম তাতে হিনপেক হৈ যায় তাতে বিকসিন আকৌ আসন সুদাক আকৌ বিকসিন আসন সুদাক মই ngoluk দলুক কি হয় ngoluk দলু টানিকম লুপালুন দলু টানিক কাম সুনাম বেছি থাক টাউনৰ সিস্টেমটো ল'ব লাগে নিজৰ ৰুমৰ ভিতৰত থাকিব লাগে আৰু কাকা ৰুম দুংগেল যাতে হুচিয়াৰ গেলা সাৱধানা দুমলে ngol পৰিত্ৰাণ পাব পাৰো কিন্তু ngoluk টানিকলি আইনা আইমাং টানি yebu yerusuকে লামতে গল দুৰা কিছুমানে একে বাপিন দৰা কিছুমানে একে ওপে লামতে খেলিলো তাৰ পৰা লেতেৰা পেতেৰা পৰা বেছি ngolu বেছিকৈ আইমা বিয়া আৰু বেছিকৈ ইনপেগিয়া বুক আইমাং বুকটা আইদাগাই বুকটা একে অপ খেলিতো মা বলকক বা যিকোনো বস্তুক বা পইচাং খেলিলো তাতে ইনপেক্টটো বেছি হ'ব জানে হ'ব এটা গাৰ্জেনখিনি অচেতন হ'ব লাগে গাৰ্জেনক বিশেষকৈ ল'ৰা ছোৱালী নিজৰ সন্তানৰ প্ৰতি অলপ পৰিত্ৰাণ পাবৰ কাৰণে আজাওক সেফ চাইলা এই 10টা বা 8টা গুৰুত্বপূৰ্ণ চৰকাৰে যিটো স্বাস্থ্য বিভাগে দিছে এই গুৰুত্বখিনি সিদ্ধান্ত ল'ব লাগে ngolu হাই ড্ৰপটো চকুৰ যিটো দৰব দাম ফাৰ্মাসী লপাদাক বা মেডিকেলত পায় ডক্টৰ পৰামৰ্শ ল'ব লাগে আৰু মই ngoluk amik kulisam যদি এটা amik দ কুছেৰেডম টানিয়া আকৌ যদি
ৰঙা যদি চকু পৰিছে একদম যদি এবাৰকৈ ব্যৱহাৰ দাগ পাছত দুবাৰকৈ ব্যৱহাৰ দাগ পাছত এটা আমি কুচেৰি দিম যদি 2-3বাৰকৈ 2-3জনকৈ ব্যৱহাৰ মোৰ তাতো ইম্পেক্ট হ'বলৈ আছে সেইটো কাৰণে গোটেইখিনি বিষয় একদম আজক অভিভাৱক অভিভাৱিকাসকলে আজক অচেতন লাগিব বা বোলো আৰু কিনে টানি গ'লে ককাংকলিতকৈ পৰিত্ৰাণ পাবৰ কাৰণে এটা মহামাৰীৰ পৰা চকু ৰঙা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুঙে এটা জাগৃত হ'ব লাগে জাগৰণ হ'ব লাগে আপুঙে উচিয়াৰ হ'ব লাগে মই লোপাল একদম বেছিকৈ দীঘলীয়া হ'ব আইমান কমেণ্ট কৰিম নোলা অলপ লোকেল মধ্যপং চাৰ